হেল্ল' ভিউৱাৰ্ছ, মই বন্দিতাই মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, গতিকে এটি সৰু ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ভাইটিহঁতে ৰাতিপুৱাৰ পৰা বাইক, গাড়ী ধুনীয়াকৈ ধুই আছে, একদম ধুই চফা কৰি দিছে। ৰাতিপুৱাৰ পৰা সিহঁত খুব ব্যস্ত আছে আজি, মানে প্ৰতিখন বাইক সিহঁতে ধুনীয়াকৈ ধুইছে। এয়াই আৰু সিহঁতৰ আজি মানে ৰাতিপুৱাৰ পৰা আজিৰ কাম। এয়া হ'ল মোৰ ওচৰত থকা পাতবাহাৰ। পানী পাই খুব ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। বেছি নাই, এই দুজোপামান আছে, তাকে ভিডিঅ'টোত মানে আপোনালোকক দেখাইছোঁ। এইখন আমাৰ চাৰিচকীয়া বসন্তীখন আজি একদম মানে নতুন যেন লাগিছে আৰু টিপ টপ নতুনকৈ কিনি অনা যেন লাগিছে। আৰু লগতে এজন আমাৰ অকণমানি মোবাইল চোৱাত ব্যস্ত। এওঁৰ বেলেগ একো কাম ধান্দা নাই, মোবাইল এটা পালে হৈ গ'ল আৰু। এইফালে ৰবি ভাইটিয়ে খুব ধুইছে আৰু আমাৰ পুৰণা বসন্তীখন একদম ধুইছে। খুব ঘঁহি ঘঁহি ধুবলৈ কৈছোঁ তাক, একদম চফা কৰি দিবলৈ কৈছোঁ। এইবোৰতে লাগি আছে আজি সিহঁতি। এইকেইখন চফা হৈ গৈছে আৰু। বিশ্বকৰ্মা পূজা বুলি নহয়, মাজে সময়ে ধুয়ে থাকে, কিন্তু আজি আটাইকেইখন লগতে ধুইছে যে ভালেই লাগিছে। সিহঁতি মানে ধুই খুব ফূৰ্তি পাইছে আৰু আজি খুব আনন্দ মনেৰে কামটো কৰিছে। বিশেষকৈ আমাৰ ভাইটি সীমান্ত মানে এই কামটোত খুব ওতঃপ্ৰোতভাৱে আজি জড়িত। এইফালে আমাৰ এজন ৰবি ভাইটি, তাৰ আটাইতকৈ প্ৰিয় গাড়ী এখনেই। সি খুব মৰম কৰে এই গাড়ীখন, গতিকে সি প্ৰতিটো বিশ্বকৰ্মাতে আমাৰ ঘৰলৈ এই গাড়ীখন ধুবৰ কাৰণে আহে। স্পেচিয়েলি সি এইখন গাড়ীৰ কাৰণে আমাৰ ঘৰলৈ আহে, মানে বিশ্বকৰ্মাৰ দিনা। আজি সেইকাৰণে সি সেইখন ধুইছে। সেইফালে ভাইটিয়ে চাইকেলকেইখনো উলিয়াই লৈছে আৰু। মুঠতে আজি ভাইটি মেইন। এইফালে মোৰ মানুহজনৰ মেচিনকেইটা দেখি আপোনালোকে অনুমান কৰিব পাৰিব তেওঁৰ কোনটো মানে লাইনৰ মানুহ। গতিকে এইবিলাক তেওঁৰ কামৰ মেচিন হয়। আজিৰ দিনটোত বিশেষভাৱে মানে ধূপ ধূনা জ্বলাইছে আৰু, যাতে বছৰটো কুশলে যায়, সকলোৰে যাতে মংগল হয়। এইবোৰ চাফ চিকুণ কৰোঁতে বহুত সময় লাগিল। এইফালে অকণমানিয়ে জানো নিজৰ কেইখন এৰি দিব, তেওঁ একেবাৰে নিজৰ কেইখন চাফা কৰাত লাগি আছে আৰু যেনেকৈ পাৰে। মুখত এমুকুৰা মিঠাই মিঠাই খাই আছে। মোক ভিডিঅ' নকৰিবলৈ কৈছে, মনে মনে মই ভিডিঅ' কৰিছোঁ। এইখন তাৰ সৰু গাড়ীখন চাফা কৰি লৈছে। মই কামো কৰিছোঁ দেই, অকল ভিডিঅ' কৰা নাই। কামৰ মাজতে মানে ভিডিঅ' কৰিছোঁ আৰু অকণমান। মুঠতে একো বাদ পৰি ৰোৱা নাই আৰু। আজি চবেই স্নান কৰিছে। এইফালে আমাৰ এইটো পিঠা খুন্দা মেচিনটো মোহাৰি মেলি মই চফা কৰিছোঁ। অলপ পিছত মানে ইয়াতে ধূপ জ্বলাম। এইখন আমাৰ আধুনিক মানে কি ক'ম মানে আধুনিক নাঙলটো এইটো আমাৰ উন্নত প্ৰযুক্তিবিদ্যাৰ এই নাঙলটো। আজি নাঙলটো অলপ মোহাৰি মেলি দিয়া হ'ল, চাফাকৈ ধুই থোৱাই আছিলে। এইফালে আমাৰ ভকতনীসকল শুভাৰম্ভ কৰিছে। এয়া তেওঁলোকে আৰম্ভ কৰিছে আৰু প্ৰথম ভকতনী। অনুস্থবীয়াকৈ আমি পাতিছোঁ, বহুলভাৱে আয়োজন কৰা নাই। এনেকৈ খুব ধুনীয়াকৈ হাঁহি ফূৰ্তিৰ মাজেৰে মানে আমাৰ আজিৰ দিনটো পাৰ হ'ল। ভাল লাগিলে, বিশেষকৈ অকণমানিবোৰে বহুত সময় উৎপাত কৰিলে, খেলিলে। সিহঁতক চাই ভাল লাগিলে, সিহঁতৰ মাজত থাকিয়ে ভাল লাগিলে।
নিদিয়ে, অকণমানিয়ে তাৰ বস্তু ল'বলৈ নিদিয়ে, দেখিছেনে? এয়া কাঢ়ি লৈ গ'ল, দন্দুৰা আছে সি। ভনীয়েকক চুমা এটা খাবলৈ আহিছে। আমাৰ ঘৰকেইখনৰ মধ্যমণি এইকেইটা। বহুত কাজিয়া আৰু বহুত মৰম ইহঁতৰ মাজত। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। আৰু কামৰ মাজত বহুতখিনি মানে ভিডিঅ' কৰিবলৈ নহ'লেই, তথাপিতো অকণমান সৰুকৈ হ'লেও ভিডিঅ' এটা কৰিলোঁ। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।